আৰু আজি ভ্যালেন্টাইন ডে সেলিব্ৰেট কৰিবলৈ মই হাবিৰ মাজত আহিছো এইখন চাগি দেখি আজি 14 ফেব্ৰুৱাৰী ভ্যালেন্টাইন ডে অৰ্থাৎ প্ৰেমৰ দিন কেটামান কণ্ডম কিনি অয় হোটেলত গৈ ভ্যালেন্টাইন ডে সেলিব্ৰেট কৰা সেই নিব্বা নিবিবোৰে প্ৰেমৰ অৰ্থ একো বুজি নাপায় সেইবোৰ হস নাইকা নিব্বা নিবিক যদি মই প্ৰেমৰ অৰ্থ কি হুধু হোৱাট ইজ লাভ বুলি হুধু তেওঁলোকে একো উত্তৰ দিব নোৱাৰে একো আনসাৰ নাই তেওঁলোকৰ ওচৰত তেওঁলোকে প্ৰেমৰ নামত মৰমৰ নামত এটা বৃহৎ শূন্য হয় আৰু আজি ভ্যালেন্টাইন ডে সেলিব্ৰেট কৰিবলৈ মই হাবিৰ মাজত আহিছো এইখন চাগি দেখিছে হাবি এখন বৃহৎ হাবিৰ মাজত আহিছো মই প্ৰেম কৰিবৰ কাৰণে কোনোবাই যদি মোক খুধে যে প্ৰিন্স প্ৰেম মানে কি তোমাৰ মতে মই নাজানো উত্তৰ দিবলৈ মোৰ হাততো তেনেকুৱা এক বিশেষ উত্তৰ নাই কিন্তু এটা কথা জানো প্ৰেম মানে হৈ গ'ল স্যাক্ৰিফাইস প্ৰেম মানে হৈ গ'ল অগাধ বিশ্বাস প্ৰেম মানে কি মই কাহিনী কিছুমান শুনিছো প্ৰেমৰ কি খবৰ আপোনালোকৰ মই প্ৰিন্স ভালে কৈ আছো আৰু আজি মই তেনেকুৱা এটা প্ৰেমৰ কাহিনী আপোনালোকক কম যি প্ৰেমৰ কাহিনী শুনিলে হয়তো আপোনালোকৰ চকু পানী ওলাই যাব আৰু সেই প্ৰেমৰ কাহিনীটো ক'বলৈ মই হাবিৰ মাজলৈ আহিছো চাওক এখন হাবি মানুহজনৰ ঘৰ বিহাৰত আছিল আৰু বিহাৰৰ সেই মানুহজনৰ ঘৰ গায়া জিলা নামৰ এখন একেবাৰে ভিতৰুৱা গাঁৱত তেওঁ ঘৰটো আছিল যিখন গাঁৱত কোনো হস্পিটেল নাছিল দোকান নাছিল একোৱেই নাছিল মানে ঘুকুত একেবাৰে ভিতৰুৱা ঘুকুত গাঁও আছিল সেই মানুহজনৰ নাম দশৰথ মাঝি আছিল তেওঁ সৰুতে ঘৰৰ পৰা ওলাই গৈছিল ধনবাদ নামৰ এখন কয়লা খনিত তেওঁ কাম কৰিছিল তাৰ পিছত ঘূৰি আহি গাঁৱলৈ নিজৰ গাঁৱলৈ ঘূৰি আহি গায়া জিলাৰ যি ভিতৰুৱা গাঁও আছিল তাত ঘূৰি আহি তেওঁ ফাল্গুনী দেৱী নামৰ এজনী ছোৱালী ভাল পাইছিল আৰু সেই ছোৱালীজনীক প্ৰেমত পৰি পিছত বিয়া পাতিছিল আৰু সেই যে বিয়া পাতিছিল ফাল্গুনী দেৱীক দশৰথ মাঝিয়ে ধুনীয়াকৈ চলি আছিল দশৰথ মাঝিয়ে কাম কৰি খাই চলাইছিল ঘৰ দুৱাৰ দুখীয়া আছিল পৰিয়ালটো তথাপিতো চলাই আছিল এদিন কি হ'ল দশৰথ মাঝিয়ে কাম কৰি আছিল পাহাৰত মানে খৰি বুটলি আছিল খৰি কাটি আছিল ফাল্গুনী দেৱীয়ে মানে দশৰথ মাঝিলে ভাত বনাই নিছিল দশৰথ মাঝি পাহাৰত খৰি কাটি আছিল আৰু তেতিয়া হঠাৎ ফাল্গুনী দেৱী ইটা এচপৰাত মানে তাৰ পাহাৰৰ হিল এচপৰাত পিছলি পৰি গ'ল তাৰপৰা এজন ল'ৰাই দৌৰি খবৰ দিছে যে দশৰথ তোমাৰ ঘৈণী তোমাৰ পত্নী পৰি আছে পিছলি পাহাৰৰ পৰা পিছলি পৰি গ'ল তলত দশৰথ মাঝিটো কথাটো শুনি পাগলাৰ নিচিনা হৈ গৈছে ন তো দৌৰ মাৰি গ'ল দেখিছে সন্মুখত ফাল্গুনী দেৱী পৰি আছে তেজেৰে লুটিৰ পুতুৰি নিজৰ আটাইতকৈ ভাল পোৱা প্ৰেমিকা নিজৰ আটাইতকৈ ভাল পোৱা পত্নীগৰাকী তেনেকৈ যদি তেজেৰে লুটিৰ পুতুৰি হৈ পৰি থাকে কেনেকুৱা হ'ব তেওঁ পগলাৰ নিচিনা হৈ গৈছিল তেওঁ চিঞৰিছিল পুৰা তাৰপিছত এজন মানুহ লগত লৈ পাহাৰখন বগাই হস্পিটেললৈ নিয়াৰ চেষ্টা কৰিছিল প্ৰায় 55 কিলোমিটাৰ দূৰ তেওঁলোকৰ পাহাৰখন তেওঁলোকৰ হস্পিটেলখন পাহাৰখন মাজত আছে গাঁওখনৰ পৰা 55 কিলোমিটাৰ ঘূৰি যাব লাগে তাৰপিছত হস্পিটেল নিউতে আন্ধাৰ হৈ গ'ল দিনটো লাগি যায় কিন্তু যে হস্পিটেল গৈ পালেগে ন সেই দশৰথ মাঝিৰ আটাইতকৈ ভাল পোৱা পত্নীগৰাকী নিজৰ প্ৰেমিকগৰাকী মৰি থাকিলে हॉस्पिटलों मरी थकिल वही दीवार में टकरा के फूट गया तब दिल में हुआ कि कितना पत्नी के घाड़ा फोड़ दिया होगा तब यही हमारा भावना में आया एकमात्र मरार कारण हल पहाड़खन दूर आसिल 55 किलोमीटर बगाई घूरी যাব লাগে शॉर्टकट थका हले नमरिलहेतेन जितु कथाय दशरथ माजिक दुख दिले एकदम अंतरत दुख दिले चिঞৰি কান্দিছিল দশৰথ মাঝি এই যে ফাল্গুনী দেৱী মৰি থাকিলে ঢুকাই গ'ল পাহাৰখন মাজত আছিল হস্পিটেল ইফালে আছিল সেই কথাটো তেও মানে এনেকুৱা বেয়াকে অন্তৰত সোমাই গ'ল দশৰথ মাঝিৰ চ্যালেঞ্জ কৰিলে হেদিনাই ওই পাহাৰ তই তোৰ কাৰণে মোৰ ওয়াইফ ঢুকালে মোৰ প্ৰেমিকা ঢুকালে মোৰ পত্নী ঢুকালে তোক মই চাই লম जब तक तोड़ेंगे नहीं तब तक छोड़ेंगे আৰু হেদিনাখনেই তেও হাতত সংকল্প লয় এটা বটালি আৰু এটা হাতুৰি ললে হাতত এটা হাতুৰি এটা বটালি লয় 360 ফুট দীঘল পৰ্বতখন 30 ফুট বহল আৰু 25 ফুট ওখ একদম কাটিবলৈ আৰম্ভ কৰিলে মানুহে দশৰথ মাঝিক পাগল বুলি কয় কিবা কয় ঘৰৰ মানুহেও তেওঁক লগ বাদ দি দিলে কিন্তু দশৰথ মাঝিৰ বুকুত নহয় সেই প্ৰেমিকা যে ফাল্গুনী দেৱী মৰি গ'ল হেতু উমি জ্বলি আছিল 22 বছৰে কষ্ট কৰিছিল তেও কাটি 22 বছৰ কাটিলে পগলাৰ নিচিনা কাটিলে আৰু সেই যিখন পাহাৰৰ মাজে এটা ধুনীয়া ৰাস্তা বনাই দিলে আৰু ঘৰৰ পৰা হেয়লে যি 55 কিলোমিটাৰ বাট আছিল মাত্ৰ 10-15 কিলোমিটাৰ মান হৈ গ'ল যিখন পাহাৰ বগাই হস্পিটেললৈ যাবলৈ গাঁৱৰ পৰা গোটেই দিনটো লাগিছিল সেইখন পাহাৰ মাজে কাটি দশৰথ মাঝিয়ে মাত্ৰ 30 মিনিটৰ বাট কৰি পেলালে
ছুটি কৰি পেলালে যাতে তেওঁৱেই ভাবিছিল মোৰ পত্নী মৰিলে এই পাহাৰখনৰ কাৰণে আৰু যাতে ভৱিষ্যতে কোনো ফাল্গুনী দেৱী দ্বিতীয় ফাল্গুনী দেৱী নমৰে সেইটো কাৰণে তেওঁ সেই ৰাস্তাটো বনাই দিছিল এতিয়া বিহাৰৰ সেই ৰাস্তাটোৱে হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে হস্পিটেললৈ যায় বিভিন্ন গাঁৱৰ মানুহ সেইফালে যায় আৰু যাৰ কাৰণে এইজন দশৰথ মাঝিক মাউণ্টেইন মেন অফ ইণ্ডিয়া বুলি কোৱা হয় আৰু তেওঁক পদ্মশ্ৰী বঁটাও আগবঢ়াইছে ভাৰত চৰকাৰে এটা বহুত ডাঙৰ কাহিনী ডাঙৰ প্ৰেম কাহিনী হয় এইটো हम पहाड़ तोड़ते हैं और इतना ताकत कहाँ से लाते हैं ये प्रेम है গতিকে মই প্ৰেম মানে কি নাজানো প্ৰেম মানে কিন্তু জানো যে দশৰথ মাঝি আৰু ফাল্গুনী দেৱী প্ৰেম মানে জানো মই জয়মতী আৰু গদাধৰ সিংহৰ কথা প্ৰেম মানে মই জানো নীলপৱন আৰু দীপালী বৰঠাকুৰৰ কথা প্ৰেম মানে এইসকল মানুহৰ কথা জানো সংজ্ঞাৰ প্ৰয়োজন নাই মানুহৰ নাম ক'লেই হৈ যায় গতিকে আজি সেই অয় হোটেলত যোৱা কণ্ডম কিনি অয় হোটেলত চেলিব্ৰেট কৰা এই নিব্বা নেবীবোৰক মই কৈছোঁ এই কাহিনীবোৰৰ পৰা প্ৰেম মানে কি শিকক সঁচা ভাল পোৱা কি শিকক সেইটোৱে আজি মই ব্লগটোত ক'বলৈ বিচৰা কথা ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক ড'ডো পেজটো ফ'ল' কৰিব প্ৰিন্স ভৰালী ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ